নমস্কাৰ, মোৰ ইউটিউব চেনেল NS ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। পুনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ, লালমোহন ব্ৰেডৰ লালমোহন। ঘৰতে অতি সহজে বনাব পৰা এটা ৰেচিপি। আহকচোন মই কেনেদৰে বনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এই ৰেচিপিটো বনাবলৈ বহুত বেছি বস্তুৰ প্ৰয়োজন নহয়। এয়া মই ব্ৰেডখিনি এনেদৰে উলিয়াই লৈছোঁ। এতিয়া ব্ৰেডৰ চাৰিওফালৰ ৰঙা অংশখিনি কাটি ল'ম। ইয়াৰ যদি ৰঙা অংশ দিয়া হয় তেতিয়া লালমোহনটো খাবলৈ বৰ বেছি ভাল নালাগে আৰু টান টান হৈ পৰে। এতিয়া মই গোটেইকেইখন ব্ৰেডৰে এনেদৰে চাৰিওফালৰ অংশখিনি কাটি ল'ম। এতিয়া মই ইয়াৰ সৰু সৰু টুকুৰা কৰি এনেদৰে ছিঙি ল'ম। আপোনালোকে ইয়াক মিক্সিত গ্ৰাইণ্ড কৰিও ল'ব পাৰে। মই এনেদৰে ছিঙি লৈছোঁ। এয়া চাওক, ভালদৰে গুৰি হৈ গ'ল। এতিয়া মই ইয়াতে এড কৰিম পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰ দিলে খাবলৈ আৰু বেছি সোৱাদ হয়। এতিয়া ইয়াতে অলপ অলপকৈ গাখীৰ দি ইয়াক মঠি ল'ম। গাখীৰখিনি পগাই মই ডাঠ কৰি লৈছোঁ, তেতিয়া আৰু বেছি সোৱাদ হয় খাবলৈ। এয়া মই অলপ অলপকৈ গাখীৰ দি এনেদৰে মঠি ল'ম। ইয়াক কোমল হোৱালৈকে মঠিব লাগিব। ব্ৰেডখিনি মোৰ ভালদৰে মঠা হৈ গ'ল। এইখিনি গাখীৰ ৰৈ গৈছে, একাপ গাখীৰৰ। এতিয়া ইয়াক 5 মিনিট সময়লৈকে ঢাকি ৰাখিম। এয়া মই চেনি পানীখিনি ৰেডি কৰি ৰাখিছোঁ। 1 কাপ চেনি আৰু 2 কাপ পানী দিছোঁ। লগতে ইয়াতে 2টা ইলাচিও দি দিছোঁ, তেতিয়া খাবলৈ আৰু বেছি সোৱাদ হয়। এতিয়া কেৰাহীটো গৰম হোৱাত ইয়াতে অকণমান ৰিফাইন দিছোঁ। এইখিনি গৰম হোৱা মানে মই ইয়াৰে লাডুকেইটা বনাই ল'ম। হাতত অকণমান ঘি সানি এতিয়া মই এটা এটাকৈ লাডুকেইটা বনাম। এয়া চাওক, এটা হৈ গ'ল। এনেদৰে মই বাকীকেইটা লাডু বনাই ল'ম। অতি সহজে বনাব পৰা এটা ৰেচিপি। এয়া মোৰ গোটেইকেইটা বনোৱা হৈ গ'ল। এতিয়া তেলখিনি গৰম হোৱাত গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। ইয়াত মই লাডুকেইটা দি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰিয়ে ৰাখিব লাগিব, নহ'লে লগ লগ ৰঙা হৈ পৰিব আৰু ভিতৰ ভাগ ভজা নাযাব। এতিয়া ইয়াক ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া মোৰ ভজা হৈ গ'ল। এতিয়া ইয়াক চেনিৰ চিৰাপখিনি দি দিছোঁ। বাকী থকাকেইটাও এনেদৰে ভাজি লৈছোঁ। এইকেইটাও মই ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া চাওক, হৈ গ'ল। এতিয়া এইকেইটাও মই চেনিৰ চিৰাপখিনিতে দি দিম। এনেদৰে মই গোটেইকেইটা ভাজি চেনিৰ চিৰাপখিনিত বহাই দিছোঁ। চেনিৰ চিৰাপখিনি মই গৰম কৰিয়ে ৰাখি থৈছোঁ। এনেদৰে মই গোটেইকেইটা ইয়াতে বহাই দিছোঁ। এতিয়া ইয়াক 1 ঘণ্টাৰ বাবে ঢাকি ৰাখিম। এতিয়া ইয়াক এটা পাত্ৰত উলিয়াই দেখুৱাই দিছোঁ। এয়া চাওক, খাবলৈ বৰ ধুনীয়া হৈছে। একেবাৰে দেখাত দোকানৰ নিচিনাই হৈছে। ঘৰতে সহজতে বনাব পৰা এটা ৰেচিপি।
আৰু কম সময়ৰ ভিতৰতে হয়। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।